এনেকৈ পেটত লাট মাৰিব নাপায় মানে আপুনি যি কয় তাকে শুনো সেইবাবে আপুনি যি ক'ব সেইটোৱে শুদ্ধ বুলি মই নাভাবোঁ আৰু মই শতাব্দী বৰা প্ৰথমে সকলো জোৱানলৈ মই চেলুট জনাইছোঁ আৰু যিসকলে দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিলে তেখেতসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ এতিয়া আজি তেওঁ নতুনকৈ এটা কথা ক'লে যে 15 তাৰিখৰ ভিতৰত বিহু পাতিব লাগিব সেইটোও তেওঁ আহ্বানেই জনাইছে বা ৰিকুৱেষ্ট কৰিছে দেই জেঠত হেনো বিহু পাতিব নালাগে ইমান বছৰৰ পৰা যে বিহু জেঠত পাতি আহিছে বা বহাগী বিদায় হওক বা বসন্ত উৎসৱ হওক সেইখিনি পাতি আহিছে সেয়া তেওঁতো গম পাইছিলে এই বছৰে কিয় বন্ধ কৰিলে এই বিহুটোলৈ আমি ৰৈ থাকোঁ নহ'লেও আমাৰ মাহেকত বিহুৰ বাদেও বেলেগ বেলেগ মাহতো আমাৰ শ্ব'জ থাকে অনুষ্ঠান থাকে কিন্তু সেয়া দি আমি মানে পেটটোহে পোহা নিচিনা হয় বিহুটো কৰি পেলাই আমি কিবা এটা সপোন যে আমাৰ পূৰা হ'ব সেইটো ভাবোঁ এটা গান কৰিবলৈ আমাক কিমান পইচা লাগে ভিডিঅ' কৰিবলৈ কিমান পইচা লাগে আমি যদি ভিডিঅ' নকৰোঁ গান নকৰোঁ ৰাইজে আমাক মাতিব নেকি ভুলটো মই কমেই সদায় আৰু এনেকৈ নোচোৱাব নাপায় এতিয়া দুদিনত কোনে বিহু পাতিব পাৰিব পেণ্ডেলসমূহ তেওঁলোকে দিলে অলৰেডি তাৰপিছত ভাঙিলেও সেয়া খৰচা তেওঁলোকক কোনে দিব এতিয়া বিহুখন মানে নহ'বই আৰু আল্টিমেটলি আমাৰ বাটতে লাট মাৰিলে আপুনি ইমান ৰেচপেক্ট কৰোঁ ইমান ভাল পাওঁ আপোনাক কিয় এনেকুৱা কৰি আছে মানে জেঠ মাহত বিহু পাতিলে কি হ'ব আৰু লিমিটেশ্যন কেলৈ দিছে 10 দিন দিয়ক আপুনি 10 দিন দিয়ক তাৰ ভিতৰত আমাৰ বিহুকেইখন পাতোঁ দুদিনমান পিছত দেখোন সৰু সৰু কথালৈ আপোনাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব এনেকুৱা